কেনেকৈ কৰি ভাল হয় বদনাম নহকে যাতে নিতাই পুখুৰী বা হাই এভৰিৱান, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুদিনৰ মূৰত আজি ব্লগ কৰিছোঁ। হ'ল চাগে আজি 20-25 দিন মানে হ'ল মই একো ভিডিঅ' বনোৱা নাই। একচুৱেলি মই আপোনালোকক কওঁৱে যে মোৰ ষ্ট'ৰেজ প্ৰব্লেম ফোনত। তো এতিয়া মানে কিবাকৈ মেনেজ কৰি আজি মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ, কাৰণ আজি এটা মানে বিশেষ দিন আৰু মানে আজি বিয়াৰ লগত ৰিলেটেড এটা দিনেই হয়। সেইকাৰণে মানে মই আজি কিবাকৈ মেনেজ কৰি হ'লেও মানে আজি ভাবিছোঁ আজিৰ দিনটো মই মিছ নকৰোঁ। তো আজি হৈছে ডেকা ল'ৰা, আজি মানে ডেকা ল'ৰা চপাব। মানে গাঁৱৰ যিখিনি ডেকা থাকে মানে ল'ৰাবিলাক মানে দাদা ভাইটি কেকা জীয়া মানে যিসকলে মোতকৈ ডাঙৰ হওক বা সৰুৱে হওক, তো তেওঁলোক সকলোকে মানে মাতিছে আৰু সকলোৱে মিলি মানে আলোচনা কৰে যে বিয়াখন কি ধৰণে আগবঢ়াই নিব, কেনেদৰে কিখিনি মানে কি কৰিব, কেনেকৈ কি কৰিব, গোটেই কথাখিনি মানে গাঁৱৰ ল'ৰাখিনিয়ে মানে আলোচনা কৰে। তো সেইটোৱে আজি মানে সেইটো কাম কৰিব, মানে সেইটো দিন হয়। তো মানে কাইলৈ কৰাৰ কথা আছিলে, কিন্তু মানে ভিণ্টি আৰু আৰিফকাৰ মানে নিমিলে, সেইকাৰণে আজিয়ে কৰাটো ঠিক কৰা হ'ল। আৰু আজি হৈছে 28 অক্টোবৰ। মই কৈ দিছোঁ লগতে ডেটটো, কাৰণ বহুদিনৰ মূৰত ব্লগ বনাইছোঁ যে। তো সেয়াই আৰু পূজা যেতিয়া পূজা হৈ গ'ল আৰু পূজাতে মানে ডাঙৰ বাই তাৰপৰা ডাঙৰ বেটা আৰু সৰু বেটাও আহিলে। সিহঁতি থকাৰ পাছতো মানে মই একো ব্লগ বনোৱা নাই আৰু। তো সিহঁতি আছে আৰু ভিণ্টি আহি আছে, ডাঙৰ ভিণ্টি আহি আছে, আৰু বাকী মাজুবাই আৰু আৰিফকা পালেহি অলপ দেৰি হ'ল। তো ভাবিছোঁ ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিওঁ। যিমানখিনি দেখাব পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু আশা কৰিছোঁ আপোনালোকে ব্লগটো একেবাৰে শেষলৈকে চাই থাকিব। আৰু এইফালে এতিয়া ভিণ্টিও আহি পালেহি। চ' চাহ খোৱা নাই আৰু এতিয়া মানে আৰিফকা মাজুবাই আহি চাহ খালেহি বাৰু, কিন্তু ভিণ্টিক এতিয়া চাহ দিয়া নাই আৰু, কাৰণ টাইমটো বহুত বেছি দেৰিয়ে হৈ গ'ল যে। সেইকাৰণে চবেই এতিয়া ভাতেই খাই লৈছে লগতে। আৰু ডাঙৰ বেটা আৰু সৰু বেটাই খালে, মানে এতিয়া আমিখিনিয়ে খাইছোঁ আৰু লাহেকৈ। আৰু এতিয়া গোটেইখিনি মানে ভাত পানী খাই মেলি আজৰি হ'লোঁ, আৰু ভাবিছোঁ মানে এতিয়া অকণমান ফ্ৰেছ হৈ মেলি ড্ৰেছটো চেঞ্জ কৰি মেলি লওঁ। আৰু বাকী এতিয়া মানে ওচৰৰ বৰমা আহিছে, নাৰ্জী বৰমা। তেওঁ মানে অকণমান নহৰু আদা পিঁয়াজ এইবিলাক বাইহঁতৰ লগত কাটিছে, আৰু ডাঙৰ বাই মানে ভিতৰৰ কামত লাগিছে, বাকী মা মাজুবাই আৰু বৰমাই কাটি আছে। আৰু মানে এতিয়া কাটিছে দুপৰীয়া ভাত চাত খোৱা মেলা পাছত, কাৰণ ল'ৰাখিনি মানে ডেকা ল'ৰাখিনি মানে ইশাৰ বাদত মাতিছে মানে 7টা 7:30 মান বজাত, সেইকাৰণে এতিয়াও বহুতখিনি টাইম আছে যে। আৰু এয়া এইফালে হৈছে বৰমা, আৰু এইফালে লগত মাজুবাই আৰু মা পূৰা কৈছোঁৱে যে আদা নহৰু পিঁয়াজ কাটি আছে পোলাও কাৰণে। আৰু এইফালে আৰিফকা আৰু ভিণ্টিয়ে বিয়াৰ পেণ্ডেলৰ কিবা কথা ডিছকাছ কৰি আছে। আৰু বাকী এইফালে এতিয়া মই পূৰা ৰেডি হৈ গ'লোঁ, আৰু আজি এইটো ড্ৰেছ যে মই পিন্ধিছোঁ ন, এইটো মোক বাৰ্বিয়ে গিফ্ট দিছে। আজি মানে সিহঁতৰ ঘৰত মোৰ ৰাতি ভাতৰ দাৱাতো আছে। তো তাই মানে এইটো মানে আশা আছিলে যে তাই লৈ দিয়া কাপোৰ এযোৰ পিন্ধি পিনে মই সিহঁতৰ ঘৰত ভাত খাবলৈ যাম। তো এতিয়াই পিন্ধি লৈছোঁ, যিহেতু ৰাতি যাবই লাগিব। আৰু এতিয়া বহি আছোঁ চবেই অলপ। এইফালে ছাইডত আছে বৰমা, বাকী এইফালে হৈছে নমি, মানে কাজিনে হৈছে মোৰ ভাগৰ। বাকী সেইফালে মাজুবা মা আৰু ডাঙৰ বা, এইফালে হৈছে ৰেকিবা বাই, মানে খুৰীও হয় এয়া। তো তেওঁলোক আহিছে মানে এতিয়া গধূলি এনেই বিয়া খবৰ কৰিবলৈ। চ' চাহ তাহ খালে তেওঁলোকে, এতিয়া চবেই বহি এনেই লেকচাৰহে মাৰি আছোঁ। আৰু নহয় মগিবৰ বদত মানে আমাৰ দুৱাও কৰালে জোনাব মাতি, কিন্তু সেইটো বস্তু মোৰ দেখুওৱা নহ'ল আৰু। আৰু এইফালে লাহেকৈ এজন দুজনকৈ মানে গাঁৱৰ ডেকা ল'ৰাসকল আহিবলৈ ষ্টাৰ্ট হৈছে আৰু। তো মই চবকে চফ দি লৈছোঁ। ভাল সেই কামখিনি আগবঢ়াবৰ কাৰণে গোটেই দায়বাসী সকলোকে যিমান আহিছে আৰু অহা যিসকল নাই তেখেতসকলকো ক'ব, যাতে সকলো সুকলমে আমাৰ কামখিনি কেনেকৈ কৰি ভাল হয় বদনাম নহকে, যাতে নিতাই পুখুৰী বা আমাৰ এই ঘৰখনৰ নহয়, সম্পূৰ্ণ নিতাই পুখুৰী। আৰু আগতো মই বহুত ইয়াত কেইবাখনো বিয়াত ময়ো লাগি ভাগি আছোঁ, বা গোটেইখিনি মানুহ প্ৰায় মোৰ চিনাকি। আৰু ইয়াতে কোনোবা জেঠেৰী আছে, কোনোবা খুলদালি আছে, কোনোবা দাদা চচুৰ আছে, কোনোবা মামা, এনেকুৱা ধৰণে আছে। গতিকে আৰু সিফালে এতিয়া আলোচনা হৈ আছে, আৰু এইফালে এতিয়া চাহৰ কাৰণে বস্তুবিলাক যোগাৰ কৰিছে। বাকী এইফালে কেকখিনি কাটি মেলি ৰেডি কৰি ল'লে, আৰু এইখিনি মানে বাচনখিনি উলিয়াইছে পোলাও দিবৰ কাৰণে। আৰু এইফালে মাজুবাই চাহখিনি বনাইছে। আৰু এইফালে লগত ভজা পিঠাও আছে, মোৰ দেখাব থাকি গৈছিলে, সেইকাৰণে এতিয়া দেখাই দিছোঁ।
এতিয়া সকলোৱে খোৱা বোৱা হৈ যোৱাৰ পাছত মই আকৌ এবাৰ চবকে চফ দি দিছোঁ। সেইটো নোলাই নহয় কাটি দিব মই চবকে ক্লিপ এটা তুলিছোঁ দেই, এইফালে চাই দিব এবাৰ। আৰু ডেকা ল'ৰাখিনি মানে বিদায় দি মেলি একদম ডাইৰেক্ট আহি এতিয়া মানে উপস্থিত মই এতিয়া বাৰ্বিহঁতৰ ঘৰত, মানে কৈছিলোঁ যে বাৰ্বিহঁতৰ ঘৰত এতিয়া মানে ৰাতি ভাতৰ দাৱাত আছে। এইফালে আমাৰ বাৰ্বিক আপোনালোকে বহুত দিনৰ মূৰত দেখিছে। বহুত দিনৰ মূৰত অঁ ভালনে বেয়া। আৰু এইফালে আমাৰ লগত আহিছে ডাঙৰ বেটা। যিহেতু আমাৰ আহি পোৱা বহুত বেছি দেৰি, সেইকাৰণে আহি পোৱাৰ পাছতে খুৰীয়ে ভাত ৰেডি কৰিলে। আৰু কি আছে মই আজি আইটেম আপোনালোকক দেখাই দিওঁ। এইফালে আছে পাৰ্থা, আৰু এইখিনি হৈছে পোলাও, আৰু এইফালে ছাইডত আচাৰ, জলকীয়া, নিমখ, আৰু এইফালে এইখিনি হৈছে হাঁহ মাংস, আৰু এইফালে এইখিনি হৈছে চালাড, আৰু এইখিনি হৈছে বিফ কাৰী, আৰু এইটো বিফৰ আইটেমেই হয়। আৰু এইফালে হৈছে মাছ বিলাহী দি বনোৱা, আৰু এইখিনি কোপ্তা, এইফালে পাপৰ, আৰু বাকী এইফালে হৈছে চিকেন লেগ পিচ, ডিম বইল আৰু আলু চপ, আৰু বাকী এইফালে হৈছে কুৰ্মা, আৰু মানে বিফৰ আইটেমেই হয়। বাকী এইফালে একেবাৰে শেষত আছে দৈ। তো খাই লওঁ এতিয়া একেবাৰে ধুনীয়াকৈ। হাই এভৰিৱান, আজি নেক্সট দিনাখন হয়। বাকী এইফালে নহয় জানমা, মামী আৰু মনো আহিছে। তো মই কৈছোঁ ষ্ট'ৰেজ প্ৰব্লেম, সেইকাৰণে বহুত দীঘলীয়াকৈ একো ভিডিঅ' ৰেকৰ্ড কৰিব পৰা নাই, আৰু এনেই ক্লিপ এটা তুলি থৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। বাই 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 বাই। আৰু এতিয়া মই মানে যিমানকেইদিন নহয় ব্লগ নবনালেও, সেই গোটেইকেইদিনত নহয় মই কাৰোবাৰ ঘৰত মানে প্ৰতিদিনাই মই ভাতৰ দাৱাত আছিলে। তো মই একো মানে সেইখিনি ব্লগ বনাব নোৱাৰিলোঁ যে, সেইকাৰণে মোৰ বহুত বেছি মানে বেয়াও লাগে কথাখিনি মনত পৰিলে। কিন্তু তথাপিতো মানে মই সকলোৰে ঘৰত ফটোকে মাৰি ৰাখিছিলোঁ, আৰু ঘৰৰ মানুহৰ লগত কেতিয়াবা মাৰিবলৈও থাকি যায়। এয়া মই চাদুলা বৰপাহঁতৰ ঘৰত খাইছিলোঁ। বাকী তাৰপাছত খাইছিলোঁ নিহা বৌহঁতৰ ঘৰত। এয়া মই জাৰাৰ লগত ফটো মাৰি থৈছিলোঁ, তো ইয়াতে এড কৰি দিছোঁ। আৰু এইখিনি হৈছে নিহা বৌহঁতৰ ঘৰত খুওৱা খানাৰ ফটো। তাৰপাছতে মই খাবলৈ গৈছিলোঁ, মই হাতীগোখলৈ গৈছিলোঁ, মানে আবাৰ বায়েকৰ ঘৰ, হাতীগোখত জেঠাই আছে তেওঁলোকৰ ঘৰত। বাকী এয়া হৈছে তেওঁলোকৰ ঘৰত খুওৱা খানা। আৰু তাৰপাছত পূজা যেতিয়া হৈছিলে, মানে পূজাৰ ফাৰ্ষ্ট ডে দিনাখন মই আমাৰ ওচৰৰ দাদা এজন জাকিৰদাৰ ঘৰত খাবলৈ গৈছিলোঁ। তো এয়া হৈছে তেওঁলোকৰ ঘৰত খুওৱা খানা, আৰু সেইখিনি কাজিন আছিলে যিখিনি মই ফটো আপোনালোকক দেখালোঁ। আৰু বাকী এয়া হৈছে হাসনাব বৰমাহঁতৰ ঘৰত খুওৱা খানা, মানে জেচমিনহঁতৰ ঘৰত। আৰু বাকী এয়া হৈছে জেচমিনৰ বৰমায়েকৰ ঘৰত, মানে চৰিফা বৰমাহঁতৰ ঘৰত খুওৱা খানাৰ ফটো। আৰু বাকী তালৈ যাওঁতে এয়া মই একপি ফটো মাৰিছিলোঁ, তো ইয়াতে এড কৰি দিছোঁ। আৰু তাৰপাছত মোক এয়া জহিদা বৰমাহঁতৰ ঘৰত গধূলি চাহ খাব মাতিছিলে, পোলাও চোলাও বনাইছিলে, তো এইখিনি মই ইয়াত এড কৰিছোঁ। আৰু এয়া হৈছে সোণমণি বাই, মানে বৰমাৰ ছোৱালী হয়। আৰু লগত আমাৰ ডাঙৰ বাই, মানে আমি গোটেইখিনিয়ে গৈছিলোঁ বাৰু। আৰু বাকী এয়া হৈছে সৰুভাই বৰপাহঁতৰ ঘৰত খুওৱা খানাৰ ফটো। তাৰপাছত এয়া আমি সৰু বেটা, ডাঙৰ বেটা আৰু মই। আৰু এয়া হৈছে আমাৰ ফাৰহিনহঁতৰ ঘৰত খুওৱা খানা। ফাৰহিন মানে বিতুহঁতৰ ঘৰত খুৱাইছিলে। আৰু সেইদিনা ফটো মৰা নহ'ল কাৰণে মই পাছতে এয়া ফাৰহিনবোৰৰ লগত ফটো একপি মাৰি ইয়াতে এড কৰি দিছোঁ।
আৰু এয়া হৈছে বিদিশাহঁতৰ ঘৰত খুওৱা খানাৰ ফটো। মই তেতিয়াও একো ব্লগ ৰেকৰ্ড কৰিব নোৱাৰিলোঁ, সেইকাৰণে ফটোকে ইয়াতে আকৌ আগৰ নিচিনাকৈ এড কৰিছোঁ। আৰু বাকী এয়া হৈছে আৰিফা আৰফিনাহঁতৰ ঘৰত মোক চাহ খাব মাতিছিলে ইভিনিং টাইমত, তো এয়া তাৰ ফটো। আৰু এয়া মই সিহঁতৰ লগত মই ফটো কপি ইয়াতে এড কৰিছোঁ। আৰু এয়া হৈছে চাবদ্দা মানে নাচিফা খুৰীহঁতৰ ঘৰত খুওৱা খানাৰ ফটো। তো তাতো মই কাৰো লগত একো ফটো মৰা নহ'ল, সেইকাৰণে আকৌ পাছতে এয়া নাচিফা খুৰীৰ লগত মাৰি ফটো এখন ইয়াত এড কৰিছোঁ। আৰু তেওঁলোকৰ ঘৰত নহয় মানে আগতে খোৱা হ'ল, কিন্তু এতিয়া মানে ব্লগতহে মোৰ পিছত দেখুওৱা হ'ল তেওঁলোকৰ ঘৰৰ খানাটো। আৰু তাৰ পাছতে গৈছিলোঁ হাবিবা বাইহঁতৰ ঘৰলৈ। আৰু এয়া হৈছে হাবিবা বাইহঁতৰ ঘৰত খুওৱা খানাৰ ফটো। আৰু এগৰাকী হৈছে আমাৰ নাজি বৰমা, আৰু এয়া হৈছে তেওঁ খুওৱা মোক খানাৰ ফটো। আৰু তাৰপাছত ডেকালৰ চপোৱা পাছদিনাখনে আমি গ'লোঁ মৌসুতি আৰু কোৱৰপুৰলৈ। আৰু মৌসুতিত মানে আছে মোৰ জেঠাই, মানে আবাৰ বায়েক হয়। আৰু এয়া হৈছে আজহাৰ, মানে মোৰ কাজিন হয়, মানে মোৰ জেঠাই ল'ৰা। প্ৰথম গ'লোঁ সিহঁতৰ ঘৰলৈ, আৰু তাৰপাছত গ'লোঁ আৰিফা বাইহঁতৰ ঘৰলৈ, মানে আজহাৰৰ বায়েকৰ ঘৰলৈ। আৰু তাৰপাছতে আহিলোঁ কোৱৰপুৰলৈ, যিহেতু মাজুবাইহঁতৰ ঘৰত কইনা ভাত খুৱাবলৈ বাকী আছিল। আৰু আজি এতিয়া মই দেখাম আপোনালোকক মাজুবাইহঁতৰ ঘৰত কইনা ভাতৰ আয়োজন কেনেকৈ কৰিছিলে। আৰু ষ্টাৰ্টিংটো মই একদম ভাতৰ পৰাই কৰিছোঁ, একেবাৰে মাজত এইফালে হৈছে ভাত, বাকী এইফালে পাৰ্থা, কোৰমা, আৰু এইফালে চালাড, দুটা টাইপৰ চালাড, এইখিনি অলপ কাটি পিনে দিছে, বাকী এইখিনি পিহি পিনে দিছে। আৰু বাকী এইফালে আছে, এইখিনি হৈছে চাহী পনীৰ, আৰু এইফালে হৈছে মাছ, মানে অলপ চৰচৰী টাইপৰ বনাইছে। আৰু এয়া হৈছে বুট দাইল, আৰু এইখিনি হৈছে মালাই চিকেন, আৰু এইখিনি হৈছে বিফৰ আইটেম, মানে বিফ কাৰী, আৰু এইফালে দৈ আৰু ৰসগোল্লা। আৰু বাকী এইফালেখিনি মাছ ফ্ৰাই, মানে পিঁয়াজ দি ফ্ৰাই কৰিছে, আৰু এইটো অকল ড্ৰাই ফ্ৰাই কৰিছে। আৰু এইটো হৈছে কোপ্তা, আৰু এইটো হৈছে বিফৰ আইটেম। আৰু বাকী এইকেইটা হৈছে মোৰ একদম ফেভৰেট বস্তু, সেইখিনি হৈছে বেঙেনা পিটিকা, আৰু এইখিনি হৈছে বিলাহী পিটিকা, মানে বেঙেনা সনা আৰু বিলাহী সনা মোৰ একদম প্ৰিয়। এইটো হৈছে পাপৰ। বাকী এইফালে আছে ডিম বইল, চাটনি, তাৰপাছত পটল ফ্ৰাই, বেঙেনা ফ্ৰাই, এইবিলাক আছে, বাকী লগত নেমু। আৰু বাকী একেবাৰে শেষত এইফালে হৈছে এইখিনি চিকেন ড্ৰাই ফ্ৰাই, আৰু এইফালে ওপৰত আছে এইখিনি চিকেনৰ চাটচট। আৰু তাৰপাছত আজি ভাত পানী খাই আজৰি হোৱাৰ পাছত আমি ঘৰলৈ বুলি উভতিলোঁ। আৰু থাকিবলৈ মন আছিল যদিও থাকিব নোৱাৰিলোঁ, কাৰণ মোৰ পাছদিনাখনে আকৌ দুপৰীয়া ভাতৰ দাৱাত আছিলে, তো সেইকাৰণে গুচি আহিবলগীয়া হ'ল। আৰু বাকী আজিৰ ব্লগটো ইমানতে শেষ কৰি দিছোঁ। যদি চাই ভাল পালে দেন প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুন এটা বিয়াৰ ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম। তেতিয়ালৈকে বাই, টেক কেয়াৰ, লাভ ইউ অল।